खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय। रायजोफोर खाम्फा बरगयारिनि सोमोन्दै खुगा बेखेवदों बिटिसिनि बारग' चिफ मानगोनां हाग्रामा महिलारि बिथाङा। रायजोफोर मानगोनां हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव बे समाव मा बिबुंथि होदों नोंथांमोना बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ जोबजासिम नायनानै लाग्रोदो। নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ, যেনেবা বিজেপিত যাব, কেতিয়াবা ইউ পি পিলত যাব বুলিও শুনিছোঁ, কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত। যিহেতু আলোচনা হৈছে না হোৱা নাই, কাৰ লগত কি আলোচনা হৈছে, কি শুনি আছে, মই বেলেগৰ পৰা শুনি আছোঁ মই, কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বি পি এফতে আছে, কোনো দলত যোৱা নাই। নাই বি পি এফ চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল এইবিলাক আমি কৰিম, আৰু বি পি এফ চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা ইউ পি এছ চি এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল এইবিলাক আমি কণ্টিনিউ কৰিম, আৰু বি টি চিয়ে এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম, আমি মুঠতে 10th দিব। रायजोफोर बिटिसिनि बारग' चिफ मानगोनां हाग्रामा महिलारि बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ नायनानै नोंथांमोना मोनथिखाबाय। रायजोफोर दाना फैदो केबिनेट मन्त्रि उरखावग्रा ब्रह्मआ दिनै खौरांगिरिनि सिगाङाव मा बिबुंथि होदों नोंथांमोना बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौबो जोबजासिम नायनानै लाबावदो। আমাৰ পলিটিকেল পাৰ্টিও যেনেকুৱা আৰু মানে যুদ্ধ নহ'লেও আৰ্মিবিলাকে যেনেকৈ এটা এক্সাৰচাইজ কৰি থাকে, বন্দুকত গুলি চালনাত ট্ৰেইনিং দি থাকে, মাৰ্চ পাছত ট্ৰেইনিং দি থাকে, দৌৰাত ট্ৰেইনিং দি থাকে, পলিটিকেল পাৰ্টিও এই এক্সাৰচাইজটো কৰিয়ে থাকে হোল ইয়াৰ। ত' আমিও কৰি আছোঁ। নহয়, বেলেগ দলৰ নেতা হৈ আছে যেতিয়া এই দলৰ নেতাসকলৰ ওপৰত মোৰ ক'ব লগা নাই। মোৰ এটাই আহ্বান, খাম্পাওতে মানে ৰং পলিটিকেল ডিচিশ্যন ল'ব নালাগে, কাৰণ তেওঁলোকে এটা সময়ত এটা জাতীয়তাবাদী আন্দোলনৰ নেতৃত্ব দি অহা মানুহ আৰু ছিগনেটৰী হয় তেওঁলোকে বিটিছি। আৰু ৰাজনীতি দলত কোনোবা আহিলে নোলোৱাৰ কি কথা আছে, কিন্তু তেওঁৰ ওপৰত তেওঁৰ বিবেকৰ ওপৰত, বিচাৰৰ ওপৰত মই এইটো এৰি দিছোঁ। আৰু খাম্পা কিয় হাগ্ৰামা আহিলে হাগ্ৰামাকো আমি ল'বলৈ বাধ্য। ৰাজনীতি ধৰ্ম এইটোৱেই কয়, নালাগে বুলিতো ক'ব নোৱাৰি, কিন্তু মই নাভাবোঁ যে হাগ্ৰামা আহিব। আৰু হাগ্ৰামাই মানে যিটো ইউনিফিকেশ্যনকে বিচৰা নাই, এই মানুহটো আৰু ক'ত আহিব। কিন্তু খাম্পাই যোৱা ইলেকশ্যনত পৰাজিত হোৱাৰ পিছত যথেষ্ট মানে সমস্যাত ভুগি আছে। হয়তো বি পি এফ দলে তেওঁক যথেষ্ট ন্যায় হয়তো দিব পৰা নাই। ইলেকশ্যন নিজিকাটো বেলেগ কথা, ইলেকশ্যনৰ পিছতো যিখিনি এটা জাষ্টিচ দিব লাগে হয়তো বা দিব পৰা নাই, তাৰ কাৰণে অলপমান হতাশা আছে বুলি মই জানো। কিন্তু মই তেখেতৰ বিবেকৰ ওপৰতে এৰি দিম, তেওঁ আহিবনে নাই। আমাৰ পলিটিকেল পাৰ্টিও যেনেকুৱা আৰু মানে যুদ্ধ নহ'লেও আৰ্মিবিলাকে যেনেকৈ এটা এক্সাৰচাইজ কৰি থাকে, বন্দুকত গুলি চালনাত ট্ৰেইনিং দি থাকে, মাৰ্চ পাছত ট্ৰেইনিং দি থাকে, দৌৰাত ট্ৰেইনিং দি থাকে, পলিটিকেল পাৰ্টিও এই এক্সাৰচাইজটো কৰিয়ে থাকে হোল ইয়াৰ। ত' আমিও কৰি আছোঁ। নহয়, বেলেগ দলৰ নেতা হৈ আছে যেতিয়া এই দলৰ নেতাসকলৰ ওপৰত মোৰ ক'ব লগা নাই। মোৰ এটাই আহ্বান, খাম্পাওতে মানে ৰং পলিটিকেল ডিচিশ্যন ল'ব নালাগে, কাৰণ তেওঁলোকে এটা সময়ত এটা জাতীয়তাবাদী আন্দোলনৰ নেতৃত্ব দি অহা মানুহ আৰু ছিগনেটৰী হয় তেওঁলোকে বিটিছি। আৰু ৰাজনীতি দলত কোনোবা আহিলে নোলোৱাৰ কি কথা আছে, কিন্তু তেওঁৰ ওপৰত তেওঁৰ বিবেকৰ ওপৰত, বিচাৰৰ ওপৰত মই এইটো এৰি দিছোঁ। আৰু খাম্পা কিয় হাগ্ৰামা আহিলে হাগ্ৰামাকো আমি ল'বলৈ বাধ্য। ৰাজনীতি ধৰ্ম এইটোৱেই কয়, নালাগে বুলিতো ক'ব নোৱাৰি, কিন্তু মই নাভাবোঁ যে হাগ্ৰামা আহিব। আজি আপোনাক কোনোবা মানুহক টাৰ্গেট কৰিব নোৱাৰি। এটা কথা আপোনালোকে জানক, ৰাস্তা ঘাটত ৰাতিত মেণ্ডেল যিবিলাক পাগল মানুহ আছে, মেণ্ডেলিং মানুহবিলাক ৰাতিতে ঘূৰি ফুৰে, হয় নে নহয়? কিন্তু সাংবাদিকে কিয় ৰাস্তা ঘাটত ঘূৰি ফুৰি থাকে? এইটো কথাৰ উত্তৰ, সেইটো কি মেণ্ডেল নেকি সাংবাদিকবিলাক? ৰাস্তা ঘাটতো পাগল বিলাকহে ঘূৰি ফুৰি থাকে, সাংবাদিক ৰাতিত কি কৰে এইটো আপোনালোকে কওক না। ৰাস্তাতে আপোনালোকে গোটেই দিন ৰাস্তাতে আপোনাৰ কাম কৰি আছে, বাইক লৈ গৈ আছে, এইটো নাই। আপোনালোকে ৰখি কিয় থাকে? কোনোবা গাড়ী কিয় চেংগেল দিয়ে? আপোনালোকে গাড়ী কি আহিছে না আহিছে আপোনালোকে সেইটো কি? আপোনাৰ সেইটো দায়িত্ব নহয় না।
ৰাতি আপোনালোকে কি আছে যদি কিবা বেয়া হৈছে সেইটো পুলিচৰ প্ৰশাসনৰ দায়িত্ব, সেইটো ছেকেণ্ডৰ দায়িত্ব পুলিচ প্ৰশাসন। সাংবাদিকসকলে কিয় কৰি থাকে? সাংবাদিকসকলে ৰাস্তা ঘাটত কিয় ঘূৰি ফুৰি থাকে? ইমান ঠাণ্ডাৰ মাজত ইমান কষ্ট কিয় কৰিব লাগে? ঘৰত শুই থাকিব লাগিব। তাতো ৰাতি 12টা 1টাতো কোনো কাম নাই, 3টাতো কোনো কাম নাই। গোটেই ৰাতিতে আমি দেখা পাওঁ যে ৰাস্তাতে ঘূৰি ফুৰি থাকে। তাৰমানে মেণ্ডেলৰ লগত মানে ঘূৰি ফুৰি থাকে নেকি? সাংবাদিকে হওক বা ডক্টৰে হওক 24/7 চাৰ্ভিচ দিব লাগে। নাই নাই, ডক্টৰেহে চাৰ্ভিচ দিব হস্পিটেলত। আপোনালোকে কোনটো চাৰ্ভিচ দিয়ে? আপোনালোকে চেণ্ডিগড়ৰ চাৰ্ভিচ দিয়ে নেকি? চেণ্ডিগড়ৰ যিবিলাক মাফিয়া আছে, মাফিয়াৰ কি চাৰ্ভিচ দিয়ে নেকি? আপুনিতো কথাটো এইটোৱে ক'লে। ৰাতিৰ বাতৰি কোনে সংগ্ৰহ কৰিব? ৰাতি কোনোবা দুৰ্ঘটনা যদি হয় তেতিয়া আপোনালোকে যে দুৰ্ঘটনাত আপোনালোকে যাব পাৰিব। যেতিয়া দুৰ্ঘটনা হোৱা নাই তাত আপোনালোকে কিয় যায়? সাংবাদিকৰ যিটো বৃত্তি 24/7 অৰ্থাৎ 24 ঘণ্টাই আপোনালোকে ৰাইজৰ সেৱাত বতি থাকিব লাগে। সেইটোতো ক'লো যে ৰাইজৰ সেৱাৰ কাৰণে কোনোবা দুৰ্ঘটনা ঘটিছে, কিবা এটা বেয়া পাইছে, সেইটো আপোনালোকে যাব পাৰে। কিন্তু আপোনালোকে কোনো ইনফৰমেশ্যন নাই, কোনো কিছু নাই। মইতো পাগলবোৰ ডাইৰেক্টলি কোৱা নাই, কিন্তু আপোনালোকে কিয় ঘূৰি থাকে? মেণ্ডেলৰ লগত কিয় ঘূৰি ফুৰি থাকে? মই সেইটো কথা কৈছো। মইতো ডাইৰেক্টলি কোৱা নাই যে পাগল, কাৰণ পাগলসকলে তেওঁলোকে ৰাস্তাত ঘূৰি ফুৰি থাকে। আপোনালোকে কিয় ঘূৰি থাকে? কিন্তু যেতিয়া দুৰ্ঘটনা হয় তেতিয়া আপোনালোকে যাওক যে অমুক ঠাইত এটা এক্সিডেণ্ট হৈছে, কিবা এটা মানুহ মৰি আছে নেকি। কিন্তু সেইটো আপোনালোকে কেনেকৈ মৰিলে লগে আগৰ পিছত, কেনেকৈ এক্সিডেণ্ট মানুহজন যে হস্পিটেলত ল'ব লাগে সেইটো আপোনালোকে কিয় চিন্তা নকৰে? যে মানুহজন কেনেকৈ মৰিলে আগত সেইটো চিন্তা কৰিব। পিছত আপোনালোকে কি হৈছে নহৈছে পিছত নিউজটো বুজাওক। আগত প্ৰথমত দায়িত্ব আপোনালোকৰ, যদি আপোনালোকে চাৰ্ভিচ হয়, ৰাইজৰ সেৱা হয়, সেৱক যদি হয়, তেনেহ'লে আগত সেই মানুহজনৰ হস্পিটেলৰ ব্যৱস্থা কৰাৰ দায়িত্বটো হ'ল আপোনালোকৰ, যিটো আপোনালোকৰ চাৰ্ভিচমেন হয়। কিন্তু সেইটোৱে নকৰাকৈ আপোনাৰ আগত লগত ধৰে ভাইজান এইটো কি হ'ল, কেনেকৈ এক্সিডেণ্ট হ'ল, কেনেকৈ মাৰিলে, সেইটো কেনেকৈ কথা হ'ল? ব্যক্তিগত শত্ৰুতা আছে নেকি সাংবাদিকৰ লগত? মই কাৰো ব্যক্তিগত নাই, মই যিটো ৰিয়েল কথা সেইটো কথা কৈছো। আমি বেয়া কথা কৈছো নেকি আপোনালোকক? তেনেহ'লে মই কাৰো ওপৰত খং নকৰো। যিটো ৰিয়েল কথা, যিটো সঁচা কথা, মই সেইটো সদায় কৈ থাকিম আৰু সদায় জয়। গতিকে আই ডণ্ট কেয়াৰ, মই কাৰো দিকে ভয় নাখাওঁ। কথাটো হৈছে যে আমি সঁচা কথাক মাত মাতি যাওঁ। সঁচা কথাত আমি কিয় ভয় খাম? কাৰণ যিটো ৰিয়েল ঘটনা হৈছে সেইটো আমি কাৰোতো টাৰ্গেট কৰি কথা ক'ব নোৱাৰিম। কিন্তু যিটো আমি ঘটনা ঘটিছে, আমি যিখিনি কথাটো ক'লো, এই কথাটো আমাৰ যুক্তি আছে নে নাই আপোনাৰ এবাৰ তৰ্ক কৰক। আমি ঠিক কথা যদি আমি বেয়া কৰিছো, আপোনাৰ আইনী ব্যৱস্থা কিয় লোৱা নাই চুগলীৰ ওপৰত? যদি চুগলী ইমান বেয়াকৈ মন্তব্য কৰি আছে, আপোনালোকে সাংবাদিকসকলে কিয় শুই আছে? কাৰণ ব্যৱস্থা ল'ব লাগিছিল। তাৰমানে আচলতে আপোনালোকে প্ৰমাণ হৈ গৈছে যে চুগলীৰ কথাখিনি আচলতে সঁচা, সেইকাৰণে আপোনালোকে এখন মাত নামাতে। তাৰমানে জেলত যাব লগা হৈছিল, এইটোতো আপোনালোকেহে দিছিলে জেলত, এইটোতো আপোনালোকে দিছে। এইটো আমিতো এনে যোৱা নাই। আজিতো জৰ্জাত পটকৈ প্ৰমাণ আছে, এতিয়া ৰায় দিব। কিন্তু আমি যদি দেখুৱাই এতিয়া আমি কোৰ্টৰ অনুমতি নলৈকে সাংবাদিকে আমাক জেলত দিছে দুবাৰ। আপোনালোকে নাজানে নেকি? এতিয়া আপোনালোকে আকৌ প্ৰশ্ন কৰিব খুজি আছে। মই এতিয়া আৰু কি পাম? যিটো গৈছে আৰু এইটো দ্বিতীয় প্ৰশ্ন, এইটো পিছত দেখা যাব।